নমস্কাৰ বন্ধুসকল, মোৰ এই আলম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে আজি মানে মই জীৱনত প্ৰথম মানে গৈ আছোঁ গুৱাহাটীত ব্লগ বনাব। ব্লগিঙৰ কাৰণে গুৱাহাটীত গৈ আছোঁ। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ আপোনালোকে গম পায় গুৱাহাটী। তো সেই গুৱাহাটীত মানে মই গৈ আছোঁ আজি মানে ব্লগ ভিডিঅ' বনাব। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক, চকু কাণ খুলি মেলি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, মানে আমি আহি পালোঁ বিজয়নগৰ, আৰু সেইটো মিৰ্জা হৈ যোৱা বাট সেইটো। তো আমি মানে এনেকৈ যাম, এইটো ধাৰাপুৰেদি ওলাম আৰু। অৰেঞ্জ দেখাও নেকি? দিয়ক আমাক দিয়ক। তো বন্ধুসকল, মানে জীৱনত প্ৰথমবাৰ আহিছোঁ গুৱাহাটীত ব্লগিঙৰ কাৰণে। তো অলপ গলচল শুকাইছে। আগত মানে ইয়াতে অলপ জুচ খাই লওঁ, তাৰপিছত যাম। সন্মুখত আছে, ইয়াতে সন্মুখত এইটো দেখা পাইছে, সেইটো হৈছে দীঘলী পুখুৰী পাৰ্ক, আৰু তাত যাম। ভিডিঅ'টো আপোনালোকে চাই থাকক। তো খালোঁ, বহুত ভাল লাগিল। মানে ঠাণ্ডা খোৱাতকৈ এই ভাল, লেবু আৰু নেচাৰেল হয়, মানে ইয়াতে কোনো ভেজাল নাই। আৰু খাব আপোনালোকেও কেতিয়াবা আহিলে। তো বন্ধুসকল, ৰাস্তাটো পাৰ হৈ আছোঁ, সন্মুখত আছে দীঘলী পুখুৰী পাৰ্ক, আৰু গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। আমি আহি গ'লোঁ মানে এইখন পাৰ্ক, আৰু ইয়াতে মানে টিকেট ক্ৰয় কৰিব লাগিব। কিমানকৈ লয়? 10 টকা, বেছি নহয়। তো বন্ধুসকল, আমি ফাইনেলি সোমালোঁ ভিতৰত। চাওক, তো বন্ধুসকল, মানে অলপ সময় সেই ঝোলাত ঝুলিলোঁ, তামাম ভাল লাগিল। এতিয়া আৰু এইটো পুখুৰী আছে, যদি বোট চোট আছে তো চলাম, মানে পুৰা এনজয় আৰু, নে কি কোৱা? অলপ ভিডিঅ'টো চাই থাকক আৰু কি, মানে তামাম মজা হ'ব আজি। তো বন্ধুসকল, এতিয়া আমি দুয়ো গৈ আছোঁ মানে সেইফালে দুটা প্লেন আৰু ৰকেট চকেট কিবা কিবি বনাই থৈ দিছে। তো তাত যাই আছোঁ, মানে আমি দুয়ো চাই থাকক। আৰু ইফালে চাওক, মানে ৰাস্তাত মানে এইটো গছ পৰি আছে। বন্ধুসকল, মানে আমাৰ ৰাস্তাটো মানে ভুল হ'ল, সেইদি ঘূৰি আহিব লাগিব। এদি যোৱা বাট নাই, চাওক মানে যোৱা বাট নাই, সেইদি ঘূৰি আহিব লাগিব আকৌ। তো বলক। তো বন্ধুসকল, কি ক'ম, মানে এইখন পাৰ্কত আহিছোঁ, মানে আমাৰ অলপ বেয়া লাগি আছে। তাৰমানে ছিংগল আহিছোঁ না আমি, মানে দাদাগিলা মানে ঘৰৰ পৰা ভণ্টিহঁতক লৈ আহিছে, মানে মজা মস্তি ফূৰ্তি কৰি আছে। আৰু আমি দুয়ো মানে ছিংগল ব্লগ বনাব আহিছোঁ। তো যাই আছোঁ, আৰু অলপ দুখ লাগছে মনত। আৰু বন্ধুসকল, আহি পালোঁ মানে দীঘলী পুখুৰী পাৰ্কত। মানে এইটো মানে ৰেষ্টুৰেণ্ট, আৰু চাওক ইমান ধুনীয়া। ইফালে অলপ চাৰিওফালে চাওক, মানে ইমান ধুনীয়া ভিউ। তো আপোনালোকেও কেতিয়াবা আহি যাব, মানে ভাল লাগিব, আৰু ফূৰ্তি চূৰ্তি কৰিব আহি যাব ইয়াত, তামাম ভাল লাগে। মানে ধুনীয়াকৈ মানে সজাই পৰাই ৰাখিছে। সকল মানে এতিয়া মই গৈ আছোঁ সেইফালে, মানে বঢ়িয়াকৈ মানে প্লেন বনাই থৈ দিছে। তো সেই প্লেনটোৰ কাষত যাই আছোঁ, চাই থাকক।
বন্ধুসকল আপোনালোকে দেখা পাইছে কিমান ধুনীয়া মানে আমাৰ অসম গুৱাহাটীখন তো চাওক আৰু সেইয়া তাতে মানে সেই যুদ্ধ কৰা গাড়ী সেইটো হয় সেইটো দেখাইছোঁ যুদ্ধ কৰা গাড়ী হয় এইটো আৰু ইণ্ডিয়ান আৰ্মিৰ আৰু এতিয়া মানে আমি যাই আছোঁ য'ত মানে সেই অলপ তলৰ ফালে নামি আছোঁ তাৰমানে চাওক না তলৰ ফালে আৰু এইয়া চাওক মানে ৱাও তামাম মজা বন্ধুসকল চাওক মানে ধুনীয়াকৈ মানে কিমান ধুনীয়াকৈ মানে মূৰ্তি চূৰ্তি বনাই থৈছে চাওকচোন দাদা আহিছোঁ বাই বাই